ৰঙালাওৰ আগ আৰু কঁঠাল গুটি বাৰু আমাৰ সকলোৰে প্ৰিয় নহয়নে? আজি তাৰে খাৰৰ ৰেচিপি এটা শ্বেয়াৰ কৰিবলৈ লৈছোঁ। ৰঙালাওৰ আগ আৰু কঁঠাল গুটিৰ খাৰ। এয়া বাৰীৰ পৰা ৰঙালাওৰ আগ কেইটামান কাটি আনিলোঁ। তাৰপিছত এতিয়া মায়ে ৰঙালাওৰ আগখিনি আৰু কঁঠাল গুটিখিনি ভালদৰে ৰেডি কৰি দিছে। কঁঠাল গুটিকেইটা এনেদৰে থেতালি ল'লে বাকলিখিনি গুচাবলৈও সহজ হয়, লগতে খাৰত ভালদৰে সিজিও যায়। এতিয়া কেৰাহীত অকণমান তেল গৰম কৰিছোঁ আৰু তাত দিলোঁ জলকীয়া আৰু কাটি থোৱা ৰঙালাও আগখিনি দি দিছোঁ। অকণমান দেৰি ভাজি ল'ম। এতিয়া কঁঠাল গুটিখিনি দি দিছোঁ। কঁঠাল গুটিখিনি দি পেলাইও আৰু অলপ দেৰি ভাজি ল'ম। আৰু এতিয়া দিছোঁ নিমখ। নিমখখিনি ভালদৰে মিহলি কৰি ল'ম। আৰু এতিয়া দিছোঁ খাৰ। খাৰ দিয়াৰ লগে লগে এবাটি পানীও দি দিছোঁ। আৰু বস্তুখিনি ভালদৰে অলপ মিক্স কৰি লৈ এতিয়া ঢাকনিখন দি দিম। ঢাকনি দি পেলাই সিজিবলৈ দিম। এয়া আমাৰ ৰঙালাওৰ আগ আৰু কঁঠাল গুটিৰ খাৰ অলম'ষ্ট ৰেডি হৈয়ে গৈছে। এতিয়া লাষ্টত অকণমান নহৰু খুন্দি পেলাই দি দিছোঁ। আৰু একেবাৰে শেষত অকণমান কেঁচা মিঠাতেল দি দিছোঁ। আৰু এয়া ৰেডি হৈ গ'ল ৰঙালাওৰ আগ আৰু কঁঠাল গুটিৰ খাৰ। এনেদৰে খাই আপোনালোকে কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।